অসমৰ জাতীয় ভাষা হৈছে অসমীয়া। বৰ্তমান সময়ত প্ৰায় 1.5 কোটিৰ ওচৰা-ওচৰি অসমীয়া ভাষী লোক আছে। কিন্তু তোমালোকে এটা কথা হয়তো কেতিয়াবা মন কৰিছা যে আমাৰ অসমৰ ভিতৰতে অসমীয়া ভাষা কোৱা লোকসকলৰ কথা কোৱাৰ ধৰণ ঠাইভেদে বেলেগ বেলেগ। বিশেষকৈ উজনি আৰু নামনি অসমৰ ক্ষেত্ৰত এই পাৰ্থক্যটো ধৰিব পৰা যায়। ছোৱালী আপি ল'ৰা চলি জলকীয়া ভিজা লোক। আমি যেতিয়া ইনষ্টাগ্ৰামত অসমীয়া ভাষাত ইনফৰ্মেটিভ ভিডিঅ'জ আপলোড কৰা ষ্টাৰ্ট কৰিলোঁ, আমি কিছুমান এনেকুৱা ধৰণৰ কমেণ্টছ দেখিবলৈ পালোঁ। আমাক কৰা এই কমেণ্টসমূহৰ পিছৰ আচল কাৰণটো কি বাৰু জানানে? ইয়াৰ কাৰণ মাথো এটাই, আমি কৰা উচ্চাৰণসমূহ তেওঁলোকৰ লগত নিমিলা। কমেণ্ট কৰাৰ আগতে তেওঁলোকে এইটো জানিবলৈ চেষ্টা নকৰে যে এনেকুৱা হয়নো কিয়। এজনেতো ইমানেই তললৈ নামি গ'ল যে এইটোৱেই কমেণ্ট কৰি দিলে। আপোনাৰ চিন্তাধাৰা বৰ লোহে, বৰ ঠেক মনৰ মানুহ আপুনি। আচলতে কিয় হয় বাৰু এইটো? ইয়াৰ পাছৰ আচল কাৰণ কি? উজনি আৰু নামনি অসমৰ ভাষা কোৱা ধৰণ বেলেগ বেলেগ কিয়? আহাচোন ভালদৰে জানো আজিৰ এই ভিডিঅ'টোত। Upper Assam versus Lower Assam. So আমি গৰু ধোৱালো, শহা ধোৱালো, মেকুৰী ধোৱালো, ছাগাল ধোৱালো, যিমান যি জন্তু আছে ধোৱালো। সাধাৰণ অৰ্থত ভাষা হৈছে এজনে আনজনৰ লগত ভাৱ বিনিময় কৰিব পৰা এটা মাধ্যম। সমগ্ৰ বিশ্বতে ভিন ভিন ভাষা আৰু সেই ভাষা কোৱা লোক আছে। উদাহৰণস্বৰূপে ইংলেণ্ডত ইংলিছ, স্পেইনত স্পেনিছ, চাইনাত চাইনিজ, ইণ্ডিয়াত হিন্দী আৰু আমাৰ অসমত অসমীয়া কোৱা হয়। যিকোনো এটা ভাষা এটা বৃহৎ অঞ্চলত বিয়পি পৰাৰ পিছত ভৌগোলিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক কাৰণত সেই ভাষা সম্প্ৰদায়ৰ এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ সহজ আৰু সঘন মিলামিছা হৈ নাথাকে। সময়ত গৈ একেটা ভাষাৰে কিছুমান বেলেগ বেলেগ ৰূপ গঠন হবলৈ লয়। এনেদৰে ৰূপ লোৱা ক্ষেত্ৰ ভাষাকে সেই ভাষাটোৰ উপভাষা বা ডাইলেক্ট বুলি কোৱা হয়। উপভাষা হৈছে একেটা ভাষাৰ ভিন্ন স্থানীয় ৰূপ, য'ত শব্দ ভাণ্ডাৰ, ব্যাকৰণ, উচ্চাৰণ আৰু বাক্যৰ গঠনত অঞ্চলভেদে পাৰ্থক্য দেখা যায়। আৰু উপভাষাৰ এটা বৈশিষ্ট্য হ'ল যে ইয়াক কেৱল কথিত ভাষা হিচাপেহে ব্যৱহাৰ কৰা হয়। মানে উপভাষাসমূহ কেৱল কোৱাহে হয়, লিখা নহয়। আজিৰ দিনৰ সমগ্ৰ অসমত যিটো লিখিত ভাষা ব্যৱহাৰ কৰা হয় সেইটো বিষয়ে অলপ আগত কথা পাতিম। এতিয়া উদাহৰণস্বৰূপে ইংৰাজী পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ভাষা। ইংৰাজী ভাষাটো সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ কাৰণটো হ'ল এটা সময়ত ব্ৰিটিছে সমগ্ৰ বিশ্বতে নিজৰ শাসন চলাইছিল। ব্ৰিটিছে য'ত য'ত শাসন কৰিলে ততেই তেওঁলোকৰ ভাষা বিয়পি পৰিলে। কোৱা হৈছিল যে দ্য ছান নেভাৰ ছেটছ ইন দ্য ব্ৰিটিছ কিংডম। ফলস্বৰূপে বৰ্তমান ইংৰাজী কোৱা লোকৰ সংখ্যা 150 কোটিতকৈও অধিক আৰু 160টাতকৈও বেছি ইংৰাজীৰ উপভাষা আছে। আনহাতে অসমীয়া ভাষাৰ 3টা ডাইলেক্ট অৰ্থাৎ উপভাষা আছে: উজনি, কামৰূপী আৰু গোৱালপৰীয়া। উজনি উপভাষা অসমৰ এই অঞ্চলটোত কোৱা হয়, আনহাতে কামৰূপী উপভাষা মূলতঃ এই অঞ্চলটোত কোৱা হয় আৰু এই অঞ্চলটোত কোৱা হয় গোৱালপৰীয়া উপভাষা। সেই নহয়, এই আপোনাক কথা এটা সুধো, এই যোৰহাটলৈ যোৱা বাছবিলাক বাৰু ইয়াত পামনে? পাম ন? মই আপোনাক ক'ৰবাত দেখিছো। দেখিব পাৰে মোক। So আমি গৰু ধোৱালো, শহা ধোৱালো, মেকুৰী ধোৱালো, ছাগাল ধোৱালো, যিমান যি জন্তু আছে ধোৱালো, যিহেতু আমিও জন্তুৱে, আৰু গা পা ধুই উঠি আমি এতিয়া বজাৰত যাম। এতিয়া উদাহৰণস্বৰূপে যিটো উপভাষা কৈ আছে এইটো হৈছে কামৰূপী উপভাষাৰ এটা ভাগ নলবৰীয়া, যাক কোৱা হয় উপভাষাৰ খণ্ডৰূপ বা চাব ডাইলেক্ট। কামৰূপী উপভাষাৰ আৰু 3টা চাব ডাইলেক্ট হৈছে বৰপেটীয়া, পাটিদৰঙীয়া আৰু পলাশবৰীয়া বা ছয়গয়া। ঠিক এনেদৰে উজনি উপভাষাৰ চাব ডাইলেক্ট হৈছে শিৱসাগৰীয়া আৰু নগয়া, আৰু গোৱালপৰীয়া উপভাষাৰ ইষ্ট চাব ডাইলেক্ট আৰু ৱেষ্ট চাব ডাইলেক্ট। 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমত নিজৰ ৰাজ্য স্থাপন কৰে আৰু এটা দীঘলীয়া সময়ৰ বাবে উজনি অসমৰ শাসনভাৰ চম্ভালে। তেওঁলোকে অসমীয়াক নিজৰ মাতৃভাষাৰূপে গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই এই ভাষাৰ ওপৰত এটা প্ৰভাৱ পৰিবলৈ ধৰিলে। কোৱা হয় যে আধুনিক অসমীয়া ভাষাৰ সৃষ্টি শিৱসাগৰ অঞ্চলত যি উপভাষা কোৱা হয় তাৰ পৰা হৈছে, যিটো সমগ্ৰ অসমতে বৰ্তমান আমি সকলোৱে লিখিত ভাষাৰূপে ব্যৱহাৰ কৰোঁ। আনহাতে সেই সময়ৰ আহোম সাম্ৰাজ্যৰ পশ্চিমে বৰ্তমান নামনি অসমত শাসন কৰি আছিল কোচসকলে। কিন্তু দুয়োখন সাম্ৰাজ্যৰ সম্বন্ধ এখনে আনখনৰ লগত ভাল নাছিল আৰু কোচসকলে আহোমসকলক বিদেশী বুলি গণ্য কৰিছিল, আনহাতে আহোমসকলেও কোচ প্ৰজাক সন্দেহৰ চকুৰে চাইছিল। ফলস্বৰূপে দুয়োখন ৰাজ্যৰ প্ৰজাৰ মাজত মিলামিছা খুব কম হ'বলৈ ধৰিলে। তাৰোপৰি বৈবাহিক সম্বন্ধৰ কথাই নুঠে আৰু মূলতঃ এই কাৰণটোৰ বাবে কালক্ৰমত দুয়ো ঠাইত অসমীয়া ভাষাই বেলেগ বেলেগ ৰূপত বিকশিত হ'ল। উজনি অসমত উজনি উপভাষা আৰু নামনি অসমত গোৱালপৰীয়া আৰু কামৰূপীয়া উপভাষাৰ গঠন হ'ল। বহু লোকে এই কথাটোৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবে তেওঁলোকে কিছুমান ভুল ধাৰণা কৰি লয় নিজৰ মনত, আৰু তাৰ ফলতেই এনেকুৱা কিছুমান কমেণ্ট আমি দেখিবলৈ পাওঁ।
এতিয়া যদি এজন লোকৰ অসমীয়া কোৱাৰ ধৰণ তোমাৰ লগত নিমিলে তেন্তে তেওঁক ভুল ধৰিবলগীয়া কোনো কথা নাই। তেওঁক আমি সন্মান কৰাহে প্ৰয়োজন, কাৰণ আমি সকলোৱে মিলি সৃষ্টি হৈছে এই বিশাল অসমীয়া জাতি। আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিলা। যদি আৰু ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' বিচাৰা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কিছুমান টপিক কমেণ্ট ছেকশ্যনত ছাজেষ্টো কৰিব পাৰা। আৰু যদি ভিডিঅ'টো ইয়ালৈকে চালা তেন্তে কমেণ্ট কৰা জয় আই অসম। তেন্তে আজি কি শিকিলা?